মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? সকলো ভালে আছানে? আজি আমি পঢ়িম কোনে কেনেকৈ মাতে। কোনে কেনেকৈ মাতে। এইটো কি বাৰু? এইটো চিনি পাইছানে? এইটো মেকুৰী, এইটো হ'ল কুকুৰ, এইটো আকৌ বান্দৰ, এইটো ভেকুলী আৰু এইকেইটা হাঁহ দেই। এইফালে আছে মাছ, এইটো হ'ল শিয়াল, এইখিনি হ'ল কল, এয়া বৰষুণ দিছে, এয়া হ'ল কেঁচু। মানে ইয়াৰ মেকুৰী বিপৰীত দিশত দিছে মাছ, কুকুৰৰ বিপৰীত দিশত দিছে শিয়াল, বান্দৰৰ বিপৰীত দিশত দিছে কল, ভেকুলীৰ বিপৰীত দিশত দিছে এয়া বৰষুণ, হাঁহৰ বিপৰীত দিশত দিছে কেঁচু। এতিয়া পদ্যটোনো কেলে এনেকৈ বিপৰীত দিশত মাছ দিছে, কুকুৰৰ বিপৰীত দিশত শিয়াল দিছে, তাকে আমি জানো আহাচোন। পদ্যটো পঢ়িলেহে আমি গম পাম, হয়নে বাৰু? এতিয়া পদ্যটো এবাৰ পঢ়ি চাওঁ, তাৰপাছতে তোমালোকে শুনি যোৱা, তাৰপিছতে তোমালোকে আকৌ মোৰ লগত পঢ়িবা দেই। এতিয়া চোৱা, কোনে কেনেকৈ মাতে। শুনিলা? পদ্যটোৰ নাম দিছে কোনে কেনেকৈ মাতে। মেকুৰী আহে মেও মেওকৈ মাছ খাম বুলি, কুকুৰে খেদে ভৌ ভৌকৈ শিয়াল আহিল নেকি, বান্দৰ আহিল খেক খেককৈ কলৰ থোক দেখি, ভেকুলীয়ে মাতে তুৰ তুৰকৈ বৰষুণ আহক বুলি, হাঁহবোৰে পেক পেককৈ কেঁচু কুমটি খায়, তাকে দেখি মইনাহঁতে বৰ ৰং পায়। এতিয়া মোৰ লগত আকৌ তোমালোকে মাতিবা দেই। মেকুৰী আহে মেও মেওকৈ মাছ খাম বুলি, কুকুৰে খেদে ভৌ ভৌকৈ শিয়াল আহিল নেকি, বান্দৰ আহিল খেক খেককৈ কলৰ থোক দেখি, ভেকুলীয়ে মাতে তুৰ তুৰকৈ বৰষুণ আহক বুলি, হাঁহবোৰে পেক পেককৈ কেঁচু কুমটি খায়, তাকে দেখি মইনাহঁতে বৰ ৰং পায়।